হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ মই আৰু এটা নতুন ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টোত মই কি বিষয়ে আলোচনা কৰিম, থাৰ্মেলটো দেখি কিজানি আপোনালোকে গমেই পাইছে ইতিমধ্যে। তো এই ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰিম যে মাটিৰ কিছুমান ব্যতিক্ৰমিক ধৰণে মাটিৰ হিচাপ কেনেকৈ কৰিব পাৰে। তো আজি সেই বিষয়ে আলোচনা কৰিম। তো সেই বিষয়ৰ তথ্যখিনি জানিবলৈ আপুনি ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত আপুনি পাই যায়। তো বন্ধুসকল, আজি মই প্ৰথমতে আপোনালোকে ত্ৰিভুজ আকৃতিৰ এটা মাটিৰ বিষয়ে ক'ম। তো চাওক, মই এই ডায়েগ্ৰামটো অঁকাই লৈছোঁ আপোনালোকক বুজাবলৈ। তো এতে চাওক, ডায়েগ্ৰামটো চাওক, এতে 90 ডিগ্ৰী এংগেলত আছে। তো এইটো আমি হাফ উলিয়াব লাগে তিনিকোণীয়া, যিহেতু আমাৰ দিক আৰু প্ৰস্থটো দিয়া আছে। তো আমি দিক আৰু প্ৰস্থ হ'ল আমি যেতিয়া উলিয়াম তেতিয়া মাটিটো চাৰিকোণীয়া হ'ব লাগিব। তো আমি তিনিকোণীয়া মাটিটো কেনেকৈ ওলাম, তো আপোনালোকক বুজাবলৈ মই চাওক এইটো চাৰিকোণীয়াকৈ বনাই ল'লোঁ। লোৱাৰ পিছত এতিয়া চাওক, দিকটো যদি 120 ফুট আছে আৰু প্ৰস্থটো 100 ফুট আছে, তো ইটোৰো একে ছেম হ'ব। তো দিক আৰু প্ৰস্থ কৰি দিলে আমি দুয়েদি যদি হৰণ কৰি দিওঁ, ইয়াৰ আধাটো ওলাই যাব। তো সবিশেষ এনেকৈ কৰিম আমি। তো এতিয়া চাওক, মই মাটিৰ পৰিমাণ দিছোঁ দিক পূৰণ প্ৰস্থ বাই 2, অৰ্থাৎ দুয়েদি আমি হৰণ কৰিম, আধা উলিয়াই যাব। তাৰপিছত এতিয়া চাওক, ইয়াতে দিয়া হৈছে দিকটো দিয়া হৈছে 120 ইনটু আৰু প্ৰস্থটো দিয়া হৈছে 100, তো বৰ্গ ফুট বাই 2। ইয়াতে চাওক কিমান হৈছে, 12,000 বৰ্গ ফুট। আৰু বাই 2 হৰণ কৰিম, এতিয়া কিমান হ'ব, 6,000 বৰ্গ ফুট। এতিয়া এই 6,000 বৰ্গ ফুটক আমি হৰণ কৰিবলৈ কওঁ 144 বৰ্গ ফুটেৰে, অৰ্থাৎ 144 বৰ্গ ফুটত যিহেতু এক লেচা, অৰ্থাৎ এতিয়া 144এদি 6,000 বৰ্গ ফুটক যেতিয়া আমি হৰণ কৰিম তেতিয়া ওলাব চাওক 41, অৰ্থাৎ 41.67 বুলিয়ে ক'ব পাৰি। এইটো আপোনালোকে কাঠা বা লেচাত আকাৰত এইটো হিচাপ কৰিব খোজে, তো ইয়াতে হ'ব আপোনাৰ 1 কাঠা ইকুৱেল টু 20 লেচা, অৰ্থাৎ 2 কাঠা 1.67 লেচা। তো এইখিনি বুলি আপোনালোকে ক'ব পাৰিব। তো এতিয়া আমি আপোনালোকক দেখুৱাম এই মাটিটো। তো এই মাটিটো আপোনালোক বুজাবলৈ চাওক, মই ডায়েগ্ৰাম এটা অঁকাই লৈছোঁ। এইটো চাওক, এইটো তিনিকোণীয়া মাটি হয়। তো এই মাটিটো আপোনালোকে কেনেকৈ হিচাপটো উলিয়াব, ইয়াতে দিকটো দিয়া আছে, অৰ্থাৎ মাজৰ যিটো দিকটো 120 ফুট আছে আৰু ইভাগে প্ৰস্থটো 120 আছে, মানে মাটিটো চাৰিকোণীয়া হ'লে স্কুৱেৰ হ'ব। তো চাৰিকোণীয়া হ'লে স্কুৱাৰ হ'লে চাওক আমি কেনেকৈ হিচাপটো উলিয়াব লাগিব। ইয়াতে মাটিৰ পৰিমাণ ইকুৱেল টু দিক পূৰণ প্ৰস্থ বাই 2এদি আমি হৰণ কৰিব লাগিব। 2এদি হৰণ কৰিব লাগিব কিয় এইটো, কাৰণ চাওক ইয়াতে আমি চাৰিকোণীয়া কৰি লৈছোঁ, কাৰণ ইয়াত আধা যিটো চাৰিকোণীয়াৰ 2 ভাগ ইয়াতে আছে মাটিটো, আৰু 2 ভাগ নাই। তো আমি বুজাবলৈ সেই চাৰিকোণীয়া কৰি লৈছোঁ। তো সেইকাৰণে আমি 2এদি হৰণ কৰি দিব লাগিব, যিটো হয় সেইখিনি হ'ব এই মাটিৰ পৰিমাণটো। তো এই মাটিৰ পৰিমাণটো দিক পূৰণ প্ৰস্থ বাই 2এদি হৰণ কৰিম। তো এতিয়া আমি কি দিম, 120 ইনটু 120 বাই 2 বৰ্গ ফুট। আৰু এতেকে দিয়াতে আমাক কি হ'ব, ইয়াতে হ'ব 14,400 বৰ্গ ফুট বাই 2 হ'ব। তো তেতিয়াহ'লে আমাক কিমান উলিয়াব, ইয়াতে যেতিয়া আমি 2এদি হৰণ কৰি দিম তেতিয়া আমাৰ হ'ব 7,200 আৰু 7,200 বৰ্গ ফুট হ'ব। তো ইয়াতে আমাৰ কিমান হ'ব, যদি আমি লেচাত উলিয়াওঁ তেতিয়াহ'লে 144 হৰণ 7,200 বৰ্গ ফুট। তেতিয়া আমি হৰণ কৰাৰ পিছত কি উলিয়াব, ইয়াতে চাওক 50 লেচা হয়, অৰ্থাৎ 50 লেচা হয়। তো 50 লেচাত যেতিয়া আমি কঠাত হিচাপ কৰিম কিমান হ'ব, 2 কঠাত হয় আপোনাৰ 40 লেচা। তো ইয়াতে হ'ব 2 কাঠা 10 লেচা মাটি আমি ক'ব পাৰি, বা 50 লেচা মাটি বুলিও ক'ব পাৰি। তো এই ধৰণে আমি এই মাটিটোৰ হিচাপ আমি এই ধৰে উলিয়াব পাৰোঁ। এতিয়া আপোনালোকক যিটো মাটিৰ হিচাপ দেখুৱাম সেইটো মাটিটো হৈছে পঞ্চভুজ মাটি, অৰ্থাৎ 5কোণীয়া। এইটো চাওক, মই ডায়েগ্ৰামটো দি দিছোঁ আপোনালোকক বুজাবলৈ, তো বুজাবলৈ সহজ হ'ব বুলি। তো এইটো চাওক, ইয়াতে আপোনাৰ দিকটো দিয়া আছে এফালে 120 ফুট আৰু আনফালে চাওক দিয়া আছে 40 ফুট আৰু 100 ফুট, অৰ্থাৎ মাটিটো বেকা হয়। তো প্ৰস্থটো দিয়া আছে 100 ফুট আৰু ইভাগেও দিয়া আছে 100 ফুট। তো প্ৰস্থটো যিটো ঠিকে আছে, তো আমি 100 ফুট ধৰিব পাৰোঁ, কিন্তু দিকটো আমাৰ উলিয়াব লাগিব। তো দিকটো উলিয়াবলৈ হ'লে আমাক কি কৰিব লাগিব, চাওক মাটিৰ পৰিমাণ ইকুৱেল টু হ'ব দিক পূৰণ প্ৰস্থ। তো আমাৰ দিকটো উলিয়াব লাগিব। তো কি হ'ব, দিগৰ ঠাইত হ'ব 120 প্লাছ 100 প্লাছ 40
বাই 3 অৰ্থাৎ তিনিটা মাপ আছে যিহেতু দিকটো উলিয়াব হ'লে 3ৰে হৰণ কৰিব লাগিব যদি দুটা দিক থাকে তো 2 দি হৰণ কৰিলে হয় তো যেহেতু ইয়াতে তিনিটা দিক আছে তো আমি 3 দি হৰণ কৰিম ইনটু প্ৰস্থ আছে 100 তো বৰ্গ ফুট তো এতিয়া হলে আমাৰ কি হ'ব এতে হ'ব 260 বাই 3 ইনটু 100 বৰ্গ ফুট তো যেতিয়া আমি এটো হৰণ কৰিম হৰণ কৰাৰ পিছত আমাৰ হ'ব 86.66 আৰু ইনটু প্ৰস্থটো হ'ব 100 বৰ্গ ফুট তো আমি টোটালি কিমান হ'ব টোটালি হ'ব সব 8666 বৰ্গ ফুট এতিয়া যেতিয়া আমি এটো লেসাত উলিয়াব লাগিব তো লেসাত উলিয়াব হলি 144 বৰ্গ ফুটেৰে হৰণ দিব লাগিব কাৰণ 144 বৰ্গ ফুট ইকুৱেল টু 1 লেসা তো 1 লেসা 144 বৰ্গ ফুট হলে আমি হৰণ দিব লাগিব তো হৰণ দিয়াৰ লগে লগে কি হ'ব সব এতে 8666 হৰণ 144 তো এতে উলিয়াব 60.180 অৰ্থাৎ 11 বুলি ক'ব পাৰি 80 আছে যেহেতু ইয়াতে তো এটো 1 ধৰিব পাৰি তো 60.11 লেসা তো এটো আমি যদি কাঠা তুলিয়াব যাও তো 20 লেসাত হয় 1 কাঠা তো 3 কাঠা 11 পয়েন্ট মাটি হয় তো এই দৰেও আমি এই মাটিটোৰ যোগটো উলিয়াব পাৰো তো এনেকুৱা ধৰণে আপোনালোকে যিবিলাক জটিল মাটি বুলি আপোনালোকে ভাবে তো সেইবোৰ অতি সহজতে এনেকৈ আপোনালোকে মাটিৰ যোগবিলাক উলিয়াব পাৰিব আৰু যদি আপোনালোকৰ কোনো পাজুল লাগে তো আপোনাৰ মোক কমেন্টত জনাব পাৰে তো কমেন্টত জনালে মই যিখিনি পাৰো আপোনালোকক শিকাবলৈ চেষ্টা কৰিম তো ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু এতিয়ালৈ যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব আশা কৰো ভিডিওটো চাই ভাল লাগিছে তো এটা লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো আজি ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ